BPF দলৰ পৰা আমি জিতাই দিছিলোঁ ৰাতি দিন কষ্ট কৰি। গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হৈ আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে। গতিকে আমি BPF হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰোঁ আৰু আমি সক্ৰিয়ভাৱে আমি BPF দলত কাম কৰি আহিছোঁ। গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি BPF হিচাপে মানি ল'ব নোৱাৰোঁ। গতিকে আমি ঐক্যবদ্ধ হৈ আমি BPFত থাকিম আৰু BPFত থাকি আমি কাম কৰিম। কিন্তু আমাক BPFত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে। 2020 চনত এই দৰঙাজুলি ব্লক BPFৰ কৰ্মকৰ্তাসকলে এজন ব্যক্তি বিজিত গৌৰা নাৰ্জাৰীক আমি জিকাই দিছিলোঁ। যেতিয়া BPF চৰকাৰ নাথাকিল তেওঁ আমাৰ যে কি বুলি কয় দলীয় কৰ্মীসকলক বা দৰঙাজুলি ব্লক BPFৰ কৰ্মকৰ্তাসকলক এৰি থৈ তেওঁ আন এটা দললৈ গুচি গ'ল, BJP দললৈ। আৰু এতিয়া শুনিছোঁ তেখেত এতিয়া পুনৰ BPF দলৰ যেতিয়া আমাৰ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন কৰিব গৈ আছে তাত তেওঁ চামিল হোৱাৰ কাৰণে অহৰহ চেষ্টা কৰিছে। আৰু এইখিনি আমি কথাখিনি গম পাইছোঁ আৰু গম পোৱাৰ প্ৰতিবাদত আমি ভাবিছোঁ এনেকুৱা মিছলীয়া নেতাক আমাক BPF দলক নালাগে আৰু কোনোপধ্যে যদি BPF দলত যদি তাক লয় কিন্তু আমাৰ দৰঙাজুলি ব্লক BPFে এককৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। কাৰণ যিজন ব্যক্তিয়ে BPFৰ বেয়া দিনত আমাক এৰি থৈ গুচি গ'ল আৰু এতিয়া ভাল দিনত তেওঁ খাব আহিব, তেওঁ কোনো কাৰণত আমি BPF দৰঙাজুলি ব্লক BPFে কোনো কাৰণত আমি তেওঁক মানি লোৱা নহ'ব। আৰু এই কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু জানিব পাৰিছোঁ তেওঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিছে। আৰু এই যোগাযোগ কৰাৰ ক্ষেত্ৰত আমি শুনিব পাৰি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে আমাৰ যি দাবীত আমাৰ কেন্দ্ৰীয় সমিতি আমাৰ আটাইৰ সন্মানৰ হাগ্ৰামা মহিলী ছাৰে নিশ্চয় আমাৰ গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আৰু তেওঁ কোনো কাৰণত যাতে BPF দলত চামিল নকৰে তাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰীয় সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা। আমি এইখিনি কথা ক'ব নোৱাৰোঁ। আমি যিহেতু গোপন সূত্ৰৰ কথাখিনি আমি গম পাইছোঁ তেওঁ BJPৰ হৈ নহয় আমাৰ BPF দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে আমি তাক বাধা প্ৰদান কৰিছোঁ। এইখিনিত আমাৰ যি সিদ্ধান্ত হ'ল কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত ল'ব। ইয়াত আমাৰ আচলতে ব্লক কমিটিয়ে ক'বলগীয়া তাত নাই। সেইটো সিদ্ধান্ত আপত্তি থকা নহয়, সেইটো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে কৰিব। কেন্দ্ৰীয় সমিতিয়ে যিহেতু বিষয়ববীয়াসকলে আজি PMD মিটিং আছে, PMD বডিৰ যিহেতু মিটিং আছে, মিটিঙত তেওঁলোকৰ সিদ্ধান্ত হ'ব। কি সিদ্ধান্ত লয় সেইটো আমি গম পোৱা নাই। কিন্তু কথা হ'ল কি পোনপটীয়াভাৱে যাতে আমাৰ BPFত আহিব নোৱাৰে সেইটোৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। কথাটো কৈছোঁ, বাৰে বাৰে কৈছোঁ কথাখিনি এইটো হ'ল তেওঁলোকৰ দুয়োপক্ষ দুখন চৰকাৰৰ সিদ্ধান্ত। অসম চৰকাৰ আৰু আমাৰ BPF চৰকাৰৰ যিখন হ'বলগীয়া নৱনিৰ্বাচিত চৰকাৰখনৰ সিদ্ধান্ত। যিহেতু 5 তাৰিখে তেখেতসকলে শপত গ্ৰহণ কৰিব, তাৰপিছত আমাৰ চৰকাৰ হ'ব। চৰকাৰে যি সিদ্ধান্ত লয় সেইটো বেলেগ কথা। কিন্তু কথা হ'ল কি আমি জনাত তেওঁ মানে যেতিয়াৰ পৰা তেওঁ জিকিল তেতিয়াৰ পৰা তাৰমানে আমাৰ BPF দলত পঞ্চতা অহাৰ কাৰণে প্ৰয়াস কৰিছে। আমি তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গুচি যায় আমাক মাউৰীয়া কৰি থৈ পুনৰ যেতিয়া BPFৰ জয়ময় দিনত তেওঁ উভতি আহিব বিচাৰিছে আৰু এই উভতি আহিব খোজাত আমি দৰঙাজুলি ব্লক BPFে তেওঁক দাবী জনাইছোঁ কোনো কাৰণত যাতে বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়াক BPFত চামিল নকৰে তাৰ বাবে এই আজি কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ। যদি ইয়াৰ পৰা যদি আমাৰ কেন্দ্ৰীয় সমিতিয়ে যদি আমাৰ যদি দাবীক যদি মানি নলয় তেতিয়াহ'লে আমি জয়ন্তী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই যিগৰাকী ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিছিল BPF দলটো এনেকুৱা দল বাগৰা মানুহক আমি কোনোদিনো মানি নলওঁ আৰু ল'ব নোৱাৰোঁ। গতিকে এই কাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। টায়াৰ জ্বলাই তেওঁ প্ৰতিমূৰ্তি